সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া দেখিছেনে আমাৰ পদূলিমুখৰ সন্মুখভাগৰ এই অৱস্থা। এজাক বৰষুণতে বোকাৰ পৰা এই বেটাৰী গাড়ীখন বহু সময়ৰ পৰা ঠেলি ঠেলি উঠাবই পৰা নাই, আৰু এই বেটাৰী গাড়ীখনকে ঠেলি ঠেলি উঠাব পৰা নাই। আৰু আপোনালোকে ভাবকচোন, আৰু এই বোকাৰ মাজেৰে আমি দিনত কিমানবাৰ অহা যোৱা কৰিব লাগে। আমি বাৰু অহা যোৱা কৰিলোৱেই, আমাৰ ল'ৰা ছোৱালীবোৰেতো আজিকালি স্কুললৈ জোতা মোজা পিন্ধি যাব লাগে, কিন্তু ল'ৰা ছোৱালীবোৰে এই জোতা মোজা পিন্ধি এই বোকাৰ মাজেৰে বাৰু অহা যোৱা কৰিব পাৰেনে? আপোনালোকে ভাবি চাওকচোন বাৰু। আৰু এই ৰাস্তাটোৰ কাৰণে আমি বহুকেইবাৰ নিবেদন কৰিছিলোঁ, কিন্তু যেতিয়া ভোট দিয়াৰ সময় আহে, ইলেকশ্যনৰ সময় আহে, তেতিয়া তেওঁলোকে চাবলৈ আহি পেলাই কয় মোক ভোট দি জিকাই দিলে ৰাস্তাটো আমি ঠিক কৰি দিম। কিন্তু তেওঁলোকে ধুনীয়াকৈ জিকিও যায়, কিন্তু আমাৰ ৰাস্তাটোৰ কথা পাহৰি যায়। কি ক'ব, আজিকালি ছিষ্টেমটোৱে হৈছে এনেকুৱা, লংকালৈ যোৱাৰ পিছত ৰাৱণ হৈ যায়, নহয় জানো বাৰু? কিন্তু আমাক যদি ৰাস্তাটো ধুনীয়াকৈ ভাল কৰি দিলেহেঁতেন আমি কিমান সুখ পালোঁহেঁতেন। কিন্তু এইবাৰ যেন তেনেকুৱা নকৰে, এইবাৰ যেন আমাৰ ৰাস্তাটো খুব সুন্দৰকৈ ভাল কৰি দিয়ে, আমি তেতিয়াহ'লে বহুত ভাল পাম।